মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আমন্ত্ৰণ অসম জনাইছোঁ অভিযানৰ যোৰহাটৰ প্ৰশান্ত দত্তক প্ৰথম আমন্ত্ৰণ কিস্তিৰ জনাইছোঁ। যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাত হিতাধিকাৰীসকলৰ ইয়াৰ পিছতে আমি প্ৰদান কৰিলোঁ। গধূলি মই আমন্ত্ৰণ লখিমপুৰ জনাইছোঁ গোলাঘাট জিলাৰ হেমন্তী হিতাধিকাৰীসকলক অসমলৈ। এই পুঁজি প্ৰদান কৰিম আৰু এক প্ৰকাৰ আজিয়ে আগবাঢ়ি এই আহিব গোলাঘাট জিলাৰ খুমটাইৰ অলিম্পিকা গগৈ। সফল সামৰণি পৰিব। প্ৰায় PHR কোন আছে এবাৰ ৰিপৰ্ট কৰিব। পাব্লিক হেল্থ ইঞ্জিনিয়াৰ এবাৰ কোন দায়িত্বত আছে এবাৰ ৰিপৰ্ট কৰিব। চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। প্ৰথম কিস্তি কনষ্ট্ৰাকশ্যনৰ দায়িত্বত যোন আছে নিতু নেওগ বা তেখেতৰ কোনোবা কৰ্মচাৰী এবাৰ ৰিপৰ্ট কৰিব। আমি যিটো টাৰ্গেট কৰিছোঁ যে যদি ইয়াৰ পিছতে আমন্ত্ৰণ সকলোৱে আমি জনাইছোঁ মাজুলী সহযোগিতা পাওঁ, এইবাৰ পুঁজি পোৱা ল'ৰা ছোৱালীখিনিয়ে কাম কৰাটো খুব প্ৰয়োজনীয়। যোৱাবাৰ আমি যাক 25,000 ল'ৰা ছোৱালীক 1 লাখকৈ দিছিলোঁ, তেওঁলোকক অহা 11 তাৰিখে আমি দ্বিতীয় কিস্তিৰ 1 লাখ টকা। ইয়াৰ পিছত আমন্ত্ৰণ যদি জনাইছোঁ এই মাজুলী আঁচনিখন জিলাৰ সফল হয়, অহা 5 বছৰত আমি 10 লাখ ল'ৰা ছোৱালীক প্ৰতি সমষ্টিত 8,000 ল'ৰা ছোৱালীক আমি এই আঁচনি ইয়াত সকলোকে এটা শৃংখলাবদ্ধভাৱে বহুত এই ডাঙৰ ৰিক্স চিন্তাখন আমি লৈছোঁ। আমাক 1 লাখ টকা ঘূৰাই দিব লাগে, তাৰো আমাৰ কোনো কাগজৰ চুক্তি নাই। যদি ঘূৰাই নিদিয়ে আমি একো কৰিব নোৱাৰোঁ। তাকো 5 বছৰ 5 বছৰ মৰেটৰিয়াম আছে। এটা বিশ্বাসৰ ভিত্তিত এই আঁচনিখন কৰা হৈছে যে চৰকাৰে ৰাইজক বিশ্বাস কৰে আৰু নিশ্চয় ৰাইজেও চৰকাৰৰ বিশ্বাসৰ এটা মূল্য দিয়ে। গতিকে এই গোটেই আঁচনিখন আস্থা আৰু বিশ্বাসৰ ওপৰত। আমাৰ কথাটো হ'ল দুটা। প্ৰথম, চৰকাৰ এখন চলি থাকে, বহুতে ভাবে চৰকাৰখন চলি আছে। আমাৰ কাৰ্যকৰ্তাসকল নিৰ্বাচনী মুহূৰ্তলৈকে নাযায়। হিমন্ত বিশ্ব শৰ্মাদেৱ মঞ্চত উপস্থিত হৈছেহি। সকলোকে হাত চাপৰিৰে তেখেতক স্বাগতম জনাবলৈ অনুৰোধ কৰিছোঁ। উৎসাহিত কৰি এতিয়াতো ধৰ মই ইয়াত আহিছোঁ মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰাত মইতো মুখ্যমন্ত্ৰী হিচাপে নাহোঁ, দলৰ কৰ্মী এজন হিচাপে আহোঁ। এটা হ'ব পলিটিকেল মহিলা, দ্বিতীয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাৰতত এটা আৰু সমূহ অতিথিবৃন্দ যে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যোৱাৰ আগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব। যিহেতু নিৰ্বাচন 2 এদিনতে ঘোষণা হ'ব, অসম সংগীতেৰে আজি সভাৰ আৰম্ভণি কৰা হ'ব। তাৰ বাবে আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ম। যিখিনি আমি কৰিব